So guys, my name is Uddipta. Welcome back to my YouTube channel. So আজি আমাৰ লগত আছে NS 125. আজি মই ফাৰ্ষ্ট টাইম চলাইছোঁ NS 125. ফাৰ্ষ্ট অফ অল বহি কেনেকুৱা লাগিছে যে অলপ পিকআপটো কম আছে, ঠিকে আছে 125 হিচাপে ঠিকে আছে, আৰু প্ৰাইচ ৰেঞ্জৰ হিচাপে এইটো বহুত ভাল বাইক। তো NS 200 লগত স্পীডোমিটাৰ ছেম, সব ডিটেইলছো ছেমেই আছে, অডোমিটাৰ আছে 5960 চলিছে এতিয়ালৈকে। ৰখি পেলাই বাইকটো দেখাম। চ' ফ্ৰণ্টত ABS নাই, ফ্ৰণ্টত ছেম NSৰ হেডলাইট, তাৰপিছত ফ্ৰণ্টত ABS নাই, আৰু পাছফালে ডিস্ক নাই, ড্ৰাম ব্ৰেক আছে পাছফালে। চ' কিক ষ্টাৰ্ট আছে, লগত ছেল্ফো আছে, ছেল্ফটো থাকিবই। বাকী বেক ছাইডৰ পৰাও ছেমেই আছে, অলপ NSতকৈ ডাইমেনশ্যনটো অলপ সৰু আছে, লাইক অলপ টেংকিটো সৰু সৰু লাগিছে NSতকৈ। NS 160টো মই চলাইছোঁ বাৰু, বাট 160টো ইমান এটা ধৰিব পৰা নাই, কিন্তু 200তকৈ NSটো কম আছে। আৰু এইটো আৰু 125cc পাৱাৰ আৰু BHP ধুনীয়াকৈ গুগলত চাৰ্চ মাৰি ল'বা, চাই ল'বা, মই ইমান চাই থকা নাই। আৰু বাকী বেটাৰী ছিগনেল, ইয়াত টাইম, ইয়াত ছাইড ষ্টেণ্ড, তাৰপিছত ইয়াত ফুৱেল, এইটো RPM। চ' লেটছ চি দ্য টপ এণ্ড কিমান দিব। মোৰ মতে এইটো 120 মান যাব লাগে। চ' লেটছ চি। বাইকটোৱে বহুত বেছি বাবলিং কৰিছে, এনে ফ্ৰণ্টত ABS নাই, হুইলি আৰু ষ্টপিং মাৰাৰ কাৰণে বহুত ভাল। চ' NS 125 110 বা 111, মোৰ মতে হয়তো 120লৈকে চাব লাগে মোৰ মতে। অলপ উইণ্ড ব্লাষ্টটো বেছি আছিলে, সেইটো কাৰণে কম গ'ল। আৰু এইটো বাইক যাক মানে NSই লাগে, NSৰ বাৰে একো নালাগে, আৰু তাকো বাজেটটো কম থাকে, দেন এইটো বাইক চিয়'ৰ ল'ব পাৰে, বহুত ভাল বাইক হয়। বাকী চব ঠিকে আছে, RPM লিমিটাৰো আছে, একদম ছেম NSৰ সৈতে ছেম অডোমিটাৰ। অ'কে, পিক আপো ঠিকে আছে, এতিয়া বৰষুণ দি আছে। আকৌ এবাৰ টপ এণ্ড চাওঁ, চেক কৰোঁ কিমান নুঠে। এইটো চাইডে অলপ উইণ্ড ব্লাষ্ট বেছি আছে, সেইকাৰণে 105 উঠিছে। বাইকটো প্ৰাইচ ৰেঞ্জৰ হিচাপে ঠিকে আছে, এইটো প্ৰাইচটো সিমান নাজানো, মুঠতে 130 আণ্ডাৰতে পাব লাগে এইটো। বাকী NSৰ সৈতে ছেম, অলপ টেংকিটো সৰু লাগিছে, টেংকটো অলপ সৰু আছে, বাকী চব একজেক্ট ছেম। ত' গাইজ ভিডিঅ' বনাই আছিলে, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। চ' সেইটো মোৰ বাইক, সেইটো NS 125। চ' ৰাইড হাৰ্ড, বাই বাই, ষ্টে ব্লেছড।